নমস্কাৰ মোৰ আখললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই মিঠা আলুৰে কেইটামান মিঠাই বনাবলৈ লৈছোঁ আশা কৰোঁ আপোনালোকেও ভাল পাব ৰেচিপিটো বলকচোন আগবাঢ়ো এয়া মই কেইটামান মিঠা আলু লৈছোঁ আৰু আলুকেইটা সিজাই এয়া মই বাকলি গুচাই ললোঁ আৰু এইখিনি নাৰিকল গুড়েৰে মই ভাজি লৈছোঁ আৰু এইকেইটা বাদাম বাকলিটো গুচাই অলপমান খুন্দি লৈছোঁ আধা খুন্দা কৰি ল'লে হ'ল আৰু মিঠা আলুখিনি এতিয়া ভালদৰে সানি মিহি কৰি ল'ব লাগিব নাৰিকলখিনি চেনিৰেও ভাজি ল'ব পাৰি এতিয়া নাৰিকলখিনিৰ লগত মই বাদামখিনি মিক্স কৰি ল'ম এইখিনি ভজা বাদামটো নিদিলেও কথা নাই কিন্তু বাদামটো দিলে পিছত মিঠাইটো খাওঁতে টেষ্টি হয় সেইকাৰণে অলপমান মই বাদাম আধা খুন্দা কৰি দিছোঁ আৰু অলপ দিছোঁ ইলাচি গুড়ি এতিয়া গোটেই বস্তুখিনি সানি মই পুৰৰ কাৰণে ৰেডি কৰি ল'লোঁ এতিয়া এয়া লৈছোঁ আধা কাপ ময়দা আৰু ময়দাখিনি দি মই এতিয়া আলুখিনি আৰু এবাৰ ভালকৈ সানি ল'ম শ্বেপটো দিবৰ কাৰণে অলপ ময়দা দিব লাগিব নহ'লে মিঠাইটো ভাঙি যাব আধা কাপে দিছোঁ মই কাৰণ বেছিকৈ ময়দা দিলে পিছত মিঠাইটো টান হ'ব এতিয়া অলপ লৈছোঁ তেল আলুটো যথেষ্ট আঠা আছে সেইকাৰণে অলপ হাতত তেল সানি মই শ্বেপটো দি ল'ম এয়া মই নাৰিকলৰ পুৰটো ভিতৰত দি এটা এটাকৈ গোটেইখিনি বনাই লৈছোঁ মই দীঘলীয়াকৈ দিছোঁ গোলকৈও বনাই ল'ব পাৰিব এইখিনি মোৰ বনোৱা হৈ গ'ল ৰেডি এতিয়া ভাজিব লাগিব এয়া মই কেৰাহীত তেল দিছোঁ ৰিফাইন তেল আৰু তেলখিনি গৰম হোৱাৰ পাছত গেছটো সিম কৰি লৈছোঁ নহ'লে দে যাব তলফালে লাগি ধৰিব সেইকাৰণে একেবাৰে কম জুইত ভাজিব লাগিব এই মিঠাইকেইটা বহুত কম তেলতে বনাব পাৰি বেছি তেল এবজৰ্ব নকৰে কিন্তু গেছটো একেবাৰে কমাই লৈ এটা বা খুব বেছি দুটা এইদৰে গোটেই মিঠাইখিনি ভাজি ল'ব লাগিব এয়া কালাৰটো আহি গ'ল এইদৰে মই গোটেই মিঠাইকেইটা ভাজি ল'ম খুব কম জুইত এয়া মোৰ হৈ গ'ল গোটেইখিনি ভজা এইখিনি ৰেডি হৈ গ'ল মই একাপ পানীত একাপ গুড় তিয়াই থৈছিলোঁ আৰু গলি যোৱাৰ পিছত ৰসখিনি চেকি লৈ এয়া মই কেৰাহীত উতলিবলৈ দিছোঁ আৰু ইয়াতে মই অকণমান ইলাচি গুড়ি দি দিছোঁ ফ্লেভাৰৰ কাৰণে ৰসখিনি বেছি সময় উতলাব নালাগে অলপ সময় উতলাৰ পাছতে মই গেছটো এয়া অফ কৰি দিলোঁ আৰু মিঠাইকেইটা ইয়াত এতিয়া দি দিছোঁ অলপ সময় তিয়াই থ'ব লাগিব ৰসটো শুহি ল'বৰ কাৰণে আৰু
মিঠা আলুৰ এটা নিজস্ব সোৱাদ আছে, সেইকাৰণে ৰসত নিদিয়াকৈও মিঠা কমকৈ খালে এইদৰে শুকানেও খাব পাৰে। এয়া ঠাণ্ডা হোৱাৰ পাছত মই এইদৰে কেইটামান কাজু মিহিকৈ কুটি ওপৰত সজাই এইদৰে পৰিৱেশন কৰিলোঁ। আৰু ক্ৰীমেৰেও সজাই দিব পাৰি। অলপমান ক্ৰীম দিলোঁ, তাৰ ওপৰত অলপমান কাজু মিহি মিহিকৈ কুটি দিলোঁ। এই মিঠা আলুৰ মিঠাইটো খাবলৈ যথেষ্ট সোৱাদ হয়। মোৰ মায়ে আগতে বহাগৰ বিহুৰ সময়ত এইদৰে মিঠা আলুৰ মিঠাইটো বনাইছিল। আপোনালোকেও বনাই চাব, আশা কৰোঁ ভাল পাব। আৰু যদি ভাল পায় ৰেচিপিটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ আখল চেনেলটি ছাবস্ক্ৰাইব কৰিলে আগলৈ নতুন ৰেচিপি পাই থাকিব। ধন্যবাদ।